নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভাল আৰু আপোনালোকৰ আশীৰ্বাদতে মোৰো ভাল। গতিকে বন্ধুসকল, বেছিকৈ আপোনালোকক আমন্ত্ৰণ কৰি আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে অসমৰ আটাইতকৈ সৰু চেনেল মিষ্টাৰ ডান্স। বন্ধুসকল, আজি বহুদিন বিৰতিৰ পিছত আজি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ আৰু আজিৰ পৰা আহি থাকিম। কথা দিছোঁ আপোনালোকক, মানে বিশেষ এটা ঘৰুৱা অসুবিধাৰ বাবে মই আপোনালোকৰ মাজত ইমান দিন আহিব পৰা নাছিলোঁ। ইতিমধ্যে বন্ধুসকল, আপোনালোকে গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত কথা কোৱা হ'ব। গতিকে বন্ধুসকল, বেছি সময় পলম নকৰি বলকচোন আৰম্ভ কৰোঁ আমাৰ আজিৰ ভিডিঅ'। বন্ধুসকল, যোৱাকালি যতীন বৰাই আমাৰ যতীন বৰা ডাঙৰে এটা পোষ্ট এৰিছিলে ফেচবুকত, যিটো পোষ্ট তেওঁ লিখিছিল যে যেতিয়া তেওঁ ৰত্নাকৰ প্ৰমোচন কৰি আছিলে সেই মুহূৰ্তত তেওঁ কেনেকুৱা অনুভূতি হৈছিল। আৰু সেই পোষ্টটোৰ তলত কি ধুনীয়া মিঠা তেওঁ অনুৰাগীসকলৰ মিঠা একদম পুৰা সুন্দৰ কমেণ্ট। গতিকে সেই কমেণ্টকেইটা আজি আপোনালোকক মই পঢ়ি দিব বিচাৰিছোঁ। দেখি নহয় অলপ পৰিমাণে পঢ়ি দিম নে কি কয়। গতিকে বেছি সময় পলম নকৰি বলকচোন আৰম্ভ কৰোঁ আমাৰ আজি কমেণ্টৰ অনুষ্ঠানসকল। এতিয়া মই ল'ব লাগিব এখন বহি, যিখন বহীত লিখা আছে আমাৰ যিকেইটা কমেণ্ট, আৰু আপোনালোকে ইতিমধ্যে স্ক্ৰীণত দেখিছে সেই কমেণ্টকেইটা পঢ়ি দিছোঁ শুনক। এইখনেই হৈছে সেইখন বহী য'ত মই কপি কৰি লৈছোঁ তাৰ পৰা। তাত লিখিছে প্ৰথমটো কমেণ্ট, বেছি সোনকালে আহিলোঁ নেকি, গালিবোৰ অহাই নাইচোন। কি সুন্দৰ কমেণ্ট, মিঠা মোৰ গাত লাগি গৈছে কথাকেইটা। এনেকুৱা সুন্দৰ লাগিছে যেন মই একদম বিৰাট কমেণ্টৰ ওপৰত উৰি আছোঁ। আৰু তাৰ দ্বিতীয়টো কমেণ্ট হৈছে, আপুনি পষ্ট দিলে ধুনীয়া টাইম পাছ হয় কমেণ্ট পঢ়ি। কি যে সুন্দৰ। তাৰে বন্ধুসকল, তৃতীয়টো কমেণ্ট হৈছে, বিজেপি নেতা হেছটেগ যতীন বৰা, কিবা বিজেপি চৰকাৰৰ নতুন আঁচনি ওলাইছে নেকি নিবনুৱাসকলৰ বাবে? এইটো পঢ়ি মোৰ মন আৰু উৰিব লাগিলে কমেণ্টৰ ওপৰতে, বিশেষকৈ আপোনালোকৰ ওপৰত যিবিলাক কমেণ্ট দিছিলে, বহুতে কমেণ্ট দিছে, হয়তো ইয়াতো আছে তেওঁলোকৰ কথা শুনি মোৰ মনটো একদম পুৰা উৰি গৈছে এনেকে। তাৰে বন্ধুসকল, 4 নম্বৰ কমেণ্টটো শুনকচোন, বিৰাট ধুনীয়া লাগিলে পঢ়ি আৰু আপোনালোকে নিশ্চয় ভাল পাব। পইচাটো ঘূৰাই দিব নেকি, মোৰ লিপষ্টিক শেষ হ'ল এইটো আছিলে 4 নম্বৰ কমেণ্টটো। 4 নম্বৰ কমেণ্টটো পঢ়ি মোৰতো একদম পুৰা নিজে লিপষ্টিক লগা লাগি গৈছে, কাৰণ যিহেতু লিপষ্টিকৰ বজাৰ বহিব চাগে, ইয়াতো গম পোৱা নাই। তাৰে 5 নম্বৰ কমেণ্টটো হৈছে, পইচাটো ঘূৰাই দিলে ভাল পাম আৰু নেক্সট টাইম নাচাওঁ আপোনাৰ চিনেমা। বন্ধুসকল, 5 নম্বৰটো শুনিলে, এতিয়া 6 নম্বৰটো শুনি লওঁ নে কি কয়। 6 নম্বৰটোত আছে, 200টো লাগিছিলে, মোৰ মোবাইলৰ ৰিচাৰ্জ কৰিব পইচা নাই। এইটোতো আৰু ভাল লাগিলে, কাৰণ আমিও একেই পইচা নাইকে দুখীয়া, পাৰিলে আমাকো ঘূৰাই মেলি দিব পইচাটো। এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ চাইছিলোগে গৈ পেলাই ঘৰৰ মানুহৰ লগত গৈ। আৰু বন্ধুসকল, তাই তৃতীয়টো কমেণ্ট হৈছে, ঠেলা হেঁচাত মোৰ মোবাইলৰ কভাৰটো হেৰাই থাকিল। আৰু ধুনীয়া কথা, তাৰ পিছৰখন শুনি লওঁ ন। কোনোবাই পালে মোক জনাবলৈ নাপাহৰিব। আৰু যতীন দা, বাল্মীকি চোৱা টকাকেইটা ঘূৰাই দিব বুলি আশা ৰাখিলোঁ। টিকটত মূল্য 150 টকা, 90 টোটেল 330 টকা। ঘূৰাই দিলে ভাল লাগিব। যতীন দা ঘূৰাই দিব, তেওঁলোক বহুত দুখত আছেও। আৰু আপোনাৰ পইচাকেইটা পালে মনটো অকণ ভাল দিব, কিয়নো আপুনি দুজন মানুহ, এতিয়া এজন শিল্পী এজন নেতাও, গতিকে ঘূৰাই দিব আৰু। বন্ধুসকল, এইটো আছিলে আমাৰ আজি 7 নম্বৰ কমেণ্টটো। গতিকে আমাৰ 8 নম্বৰ কমেণ্টটো পঢ়িলোঁ আহকচোন। 8 নম্বৰ কমেণ্টটোত আছে, লাহে লাহে কমেণ্ট দিয়ক, অলপ সময় ৰ'ব, মই চাহ দিছোঁ খাই যাব। আৰু ভাল লাগিছে, চাহটো দিবই, কাৰণ বহুতো কমেণ্ট পঢ়ি আমনি লাগিছে, বহুতৰো হয়তো কমেণ্ট লিখিও আমনি লাগিছে। গতিকে আমাৰ 9 নম্বৰ কমেণ্টটো হৈছে, যতীন দা, আপোনাক দেখিলে মোৰ এটা গানে বহুত আমনি কৰে। সেইটো কি জানানে? সেইটো হৈছে যে নায়ক ছবিখনৰ নায়ক হ'ব খুজি খলনায়ক হ'লো, সেই গানটো। যতীন দা, আপোনাৰ ৰত্নাকৰ ছবিখনত এবাৰ নহয় 2বাৰ চালোঁ, তাতে আকৌ আপোনাৰ হ'বলগীয়া বোৱাৰীক লগত লৈ। তাৰ বিল কিমান হ'ব আপুনি নিশ্চয় জানে, কিন্তু মই আকৌ এবাৰ কৈ দিছোঁ, 600 টকা টিকেট। ভাল লাগিছে, 600 টকা টিকেট, তাতে লগত লৈ আমি যতীন দা হ'বলগীয়া বোৱাৰীজনীক লগত লৈ। আৰু 80 টকা পানী, গোমধান 40 টকা, প্ৰাগৰ টিকেট 40 টকা, গাহৰি মাংস ভাত 640 টকা। মোৰতো খাবই মন গৈছে, গাহৰি মাংস ভাত বহুত দিন খোৱা নাই এতিয়া। তাতে আকৌ বাইকৰ তেল বোলে 200 টকা দিনত, KFC 100 টকা, এদিনত 50 টকাকৈ। আৰু মোৰ বাজেট হৈছে 1700 টকা, কিন্তু তাৰে 1500 ঘূৰাই দিলে হ'ব। অলপ সোনকালে দিব, বহুত দিন হ'ল আপোনাৰ হ'বলগীয়া বোৱাৰীৰ লগত ফুৰিব যাব পৰা নাই। দিব বুলি আশা ৰাখিলোঁ যতীন দা। কি সুন্দৰ লাগিলে, বহুত ভাল লাগিছে বন্ধুসকল। তাৰে আমাৰ আজি 10 নম্বৰ কমেণ্টটো হৈছে, চাহ খাব নি, মাত্ৰ 5 টকা।
টকাত চাহ কোৱা হ'লে মই খালো হ'ল এতিয়া নাখাওঁ আৰু গতিকে ইয়াৰ 11 নম্বৰ কমেণ্টটো হৈছে মই নাচালো বেয়া নাপাব ৰত্নকাই ভালে কৰিলে নাচালে কি হ'ল এতিয়া আকৌ ইমান ধুনীয়া গালি দিয়াতকৈ যে নচাই ভাল আছিলে তাৰে হৈছে 12 নম্বৰ কমেণ্টটো লাল চাহ গৰম গৰম লাল চাহ কাটা বিস্কুট নাই কিন্তু মোৰ কেক হ'ল অলপ আগত এইটো আছিলে 12 নম্বৰ কমেণ্ট এইটো পঢ়ি বহুত ভাল লাগিলে বহুত দিন হ'ল কাটা বিস্কুট পোৱা নাই ক'ৰবাত গৈ খাব লাগিব বন্ধুসকল ইয়াৰে আজি আমাৰ শেষটো কমেণ্ট আৰু শেষটো কমেণ্ট আপোনালোকে নিশ্চয় শুনি ভাল পাব লাগিব আৰু সেইটো হৈছে আজি মোৰ চাহ বিক্ৰী নহ'ব যেন পাইছোঁ বন্ধুসকল এইকেইটাই আছিলে আমাৰ মৰমৰ যতীন্দাৰ ওপৰত দিয়া কমেণ্ট আৰু বহুত কমেণ্ট আছিলে সেইবোৰ মই আপোনালোকক মানে বলকি থাকিলে মই হয়তো কাইলৈ ৰাতিপুৱা যাব পাৰে হয়তো ভিডিঅ'টো এটা 5 মিনিট 6 মিনিট হ'ব পাৰে হয়তো 7 মিনিট হ'ব পাৰে কিন্তু হয়তো মানে লাগি যাব পাৰে 24 ঘণ্টা লাগি যাব পাৰে কিন্তু মই আপোনালোকে কমেণ্টবোৰ দেখুৱাই দিছোঁ ইমান সোপা কমেণ্ট আছিলে স্ক্ৰীণত চাই লওক আপোনালোকে ইমানবোৰ কমেণ্ট যদি মই পঢ়ি থাকোঁ তেন্তে মোক কি বিলাই হ'ব হয়তো মোক আপোনালোকে আহি লৈ পেলাই বিচিব লাগিব বিচনীলৈ গতিকে বন্ধুসকল আৰু বিশেষকৈ কি ক'ম কমেণ্টবোৰ পঢ়ি যদি ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু ঘণ্টা বটনটো প্ৰেছ কৰি দিব আৰু বন্ধুসকল এটা কথা কওঁ মনত পৰিলে কথাটো হৈছে যে মই ইমান দিন যে অহা নাছিলোঁ তাৰ বাবে মোক আপোনালোকে ক্ষমা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ কৰি দিছোঁ আৰু যাব ফেচবুকতো যাওক ইনষ্টাত যাওক সকলোতে মোৰ মিষ্টাৰ ৰাজ বুলি আছে আৰু তলত লিংকবোৰ আছেই চাগে চাই ল'ব নাথাকিলেও কেছ নাই আৰু গতিকে ছাবস্ক্ৰাইব কৰিব একেবাৰে নেপাৰিব যদি এই ভিডিঅ' চাই ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু ঘণ্টা বটনটো প্ৰেছ কৰিবলৈ একেবাৰে নেপাৰিব গতিকে বন্ধুসকল আজিলৈ এৰিলোঁ ধন্যবাদ জয় আই অসম বন্ধুসকল যোৱাৰ আগতে কিবা আগতে চকিছিলে তাকি ভিডিঅ' এটা ভিডিঅ' চাই লওঁ নে কি কয়